বজা মানে আমি কাম কৰিছোঁ, এই কাম কৰাৰ টোটেল বিলটো আমি দি আহিব পৰা নাই। গভৰ্ণমেণ্টে কণ্টিনিউৱাছ প্ৰচেছ, যোৱাকালি কোন চৰকাৰ আছিল নাছিল সেইটো কথা নহয়। যোৱাকালি যি চৰকাৰে কাম কৰি গৈছিলে, কোনোবা দলং বনাইছে, কোনোবা স্কুল বনাইছে, কোনোবা ইউনিভাৰ্চিটি বনাইছে, কলেজ বনাইছে, স্কুল বনাইছে, এইবোৰ বিল যদি দিব পৰা নাছিল বা দিবৰ কাৰণে কিবা এটা মানে সময় হোৱা নাছিল, কামবোৰ কমপ্লিট হোৱা নাছিল, ইয়াৰ কাৰণে বিল দিব পৰা নাছিল, সেইটো বিল নেক্সট গভৰ্ণমেণ্টে যিয়ে নাহক তেখেতসকলে দিব লাগে। কংগ্ৰেছৰ দিনত থাকি যোৱা লায়াবিলিটিছ, যদি লায়াবিলিটিছ কয়, আপুনি যেনেকৈ ৱাৰ্ডিং ব্যৱহাৰ কৰিছে, এই লায়াবিলিটিছটো পিছৰ যদি বিজেপি চৰকাৰ আহে, এই বিজেপি চৰকাৰো দিব লাগিব। কিন্তু আচৰিত কথাটো আমাৰ BTCত আমি দেখিবলৈ পাইছোঁ, BPFৰ দিনত যি কাম হৈছে, বিল দিব পৰা নাছিল, সেই বিলটো নেক্সট ছাকচেছৰ মানে নেক্সট গভৰ্ণমেণ্টে দিব লাগিছিল। এতিয়া UPPL আহিছে চৰকাৰ হৈ পেলাই, তেখেতসকলে দিব লাগিছিল, নিদিয়াকৈ তেখেতসকলে এক পইচাও নিদিলে। বৰঞ্চ তেখেতসকলে ক'লে যে সেইটো BPF চৰকাৰৰ, BPFৰ লাইবিলিটিছ, আমি নিদিওঁ। এইটো কেনেকৈ চৰকাৰ হ'ব পাৰে? এতিয়া লোকেলত কোনোবা দলং বনাইছে, কোনোবা বজাৰ বনাইছে, কোনোবা কিবা কিবি কৃষকসকলৰ কাৰণে কাম কৰিছিল, কোনোবা এডুকেশ্যনৰ কাৰণে কাম কৰিছিল, কোনোবা ৰাস্তা বনাইছিল, এই বিলটো নাপায়। লোকেল কণ্ট্ৰাক্টৰবিলাকে এতিয়া চাফাৰ কৰিছে। কম্পেৰিটিভ যদি ষ্টাডি কৰে বা BTC বাকীৰ যিটো এক্সপেক্টেশ্যন, সেইটো কিমান দূৰলৈকে মিট হৈছে বুলি আমি যদি চোৱা যায়, তেতিয়াহ'লে দেখিব যে BPFৰ 15 সাল শাসনত যেনেকৈ কাম কৰা হৈছিলে, ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈছিলে, ছ'চিঅ' ইকনমিক ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন ছেক্টৰত যেনেকৈ আগুৱাব পাৰিছিলে, এগ্ৰিকালচাৰিষ্ট কৃষকসকলে যেনেকৈ কৃষি পথাৰৰ সহায় পাইছিলে, তদ্ৰুপ বিজনেছমেনসকলে যেনেকৈ সুবিধা পাইছিলে বা বিজনেছ কৰাৰ এটা সুযোগ পাইছিলে, পৰিস্থিতি পাইছিলে, এই পৰিস্থিতি, এই সুযোগ, এই উন্নয়নৰ কাম আজিৰ চৰকাৰৰ, UPPL চৰকাৰৰ দিনত, তেখেতসকলৰ শাসনৰ দিনত স্থগিত হৈছে। সেইটো সকলোৱে উপলব্ধি কৰিব। আজি BTCত টোটেলি ইকনমিক ইমবেলেঞ্চ আহিছে। চৰকাৰী পইচা, যি SOBTৰ পইচা, এই 3 বছৰত তেখেতসকলে 50% ব্যৱহাৰ কৰিব পৰা নাই, till 31 মাৰ্চ মানে ইয়াৰ ইণ্ডিংলৈকে। সেইটো সকলো BTC বাকীয়ে জ্ঞাত, বা দেশবাসী, অসমবাসী, right from the chief minister, governor and all ministers, all officers, they know that not even 50% of the SOBT money given for the development of BTC has not been spent by this government. গতিকে আপোনালোকে সেইটো চাব পাৰিব যে উন্নয়ন BTCত কেনেকৈ হৈছে আৰু BTC বাকী কেনেকৈ শান্তি হ'ব, কেনেকৈ ছেটিছফাইড হ'ব এই চৰকাৰৰ ওপৰত। BJP নেতাসকলে আপোনালোকে চাব, ভাৰতৰ ৰাজনীতিটো, আমাৰ দেশ গণতান্ত্ৰিক দেশ, চবৰে ৰাজনৈতিক দল গঠন কৰি পেলাই সেই দলৰ দ্বাৰা নিজৰ অঞ্চলৰ উন্নয়নৰ চিন্তা কৰিব পাৰে, নিজৰ জাতিৰ ভাষা, সাহিত্য, সংস্কৃতি উন্নয়নৰ কথা তেখেতসকলে চিন্তা কৰিব পাৰে, আৰু তেনেকুৱা দল গঠন কৰি পেলাই ৰাজনৈতিকভাৱে ইলেকশ্যনত পাৰ্টিচিপেট কৰি পেলাই ৰেপ্ৰেজেণ্টেটিভ যিমান পাৰে লৈ গৈ মানে পাৰ্লিয়ামেণ্টাৰী কিবা পাৰ্টিচিপেট কৰিব বিচাৰে এছেম্বলিত বা পাৰ্লিয়ামেণ্টত। তো তেনে ক্ষেত্ৰত কোনোবা এটা দলে বহুত বেছি শক্তিশালী হোৱাৰ পিছত সৰু সৰু ৰাজনৈতিক দলবোৰক যদি হেক কৰিব বিচাৰে, ইয়াৰ অৰ্থটো এইটো হ'ব যে সৰু সৰু জাতি গোষ্ঠীয়ে নিজৰ জাতীয় সমস্যাৰ কথা কোৱাৰ, নিজৰ অধিকাৰৰ কথা কোৱাৰ পৰা বঞ্চিত হ'ব। আমাৰ অসমত ইয়াত অকল BPF দল নাই, ইয়াত AGP আছে,
ইয়াত সৰু সৰু লোকেল দলবোৰ আছে কিয় গঠন হৈছে যে AGPয়ে ভাবিছে অসমৰ উন্নয়নৰ কথা অসমীয়া সমাজ গঢ়ি তোলাৰ কথা অসমৰ অৰ্থনীতি উন্নয়নৰ কথা গতিকে AGP নিচিনা BPF আমি BPF কি চিন্তা কৰিছোঁ BTCৰ উন্নয়নৰ কথা BTCৰ শান্তি স্থাপন কৰাৰ কথা BTCৰ অৰ্থ সামাজিক শিক্ষাৰ উন্নয়নৰ কথা গতিকে BPFক নিশেষ কৰা AGPক নিশেষ কৰা UPPLক নিশেষ কৰাৰ অৰ্থটো হ'ল আমাৰ নিচিনা সৰু সৰু জাতি গোষ্ঠী অসমৰ অসমীয়া অসমৰ বড়ো অসমৰ কোনবা ৰাভা কোনবা তেনেকুৱা জাতি গোষ্ঠীয়ে নিজৰ অধিকাৰৰ কথা কোৱাৰ পৰা ৰাজনৈতিকভাৱে পাৰ্টিচিপেট কৰাৰ পৰা বঞ্চিত হ'ব গতিকে সেইটো ৰাইজৰ দায়িত্বত থাকিল যে বঞ্চিত হ'ব খোজে না ডাঙৰ শক্তিশালী ৰাজনৈতিক দল বুলি তেখেতসকলৰ লগত মিলি যাব আমি আমাৰ BTC ৰিজাৰ্ভ মানে জংগল হাবি আৰু এই জংগলত থকা জীৱ জন্তু লৈ পেলাই আমি গৌৰৱ ইয়াত যিমান ফ্লৰা এণ্ড ফাউনা আছে এতিয়াও বেলেগ জায়গাত ফৰেষ্ট বোলা বস্তুটো লাহেকৈ মানে কমি গৈ আছে কিন্তু BTC অঞ্চলত এটলিষ্ট more than 40% এৰিয়া এতিয়াও ফৰেষ্ট হৈ আছে গতিকে চৰকাৰ যিয়ে নহওক এই ফৰেষ্টটো যিকোনো প্ৰকাৰে ৰক্ষণাবেক্ষণ দিব লাগে কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে কেনেকৈ প্ৰটেকশ্যন কৰিব লাগে ইয়াৰ পলিচি ইমপ্লিমেণ্টেশ্যন কৰিব লাগে চৰকাৰে আমি আশা কৰিম আমাৰ যি ফৰেষ্ট আছে উইদাউট ডিষ্ট্ৰাকশ্যন যেন ৰক্ষণাবেক্ষণ পায় যিমান জীৱ জন্তু আছে এই জীৱ জন্তু যেন ৰক্ষণাবেক্ষণ পায় কম BTCত বড়ো আৰু নন বড়োৰ কোনো পাৰ্থক্য থাকিব নালাগে এই বড়ো আৰু নন বড়ো ইয়াৰ ফিলিং ইয়াৰ ফিলচফিটো কোনেবা BTC ক্ৰিয়েশ্যনটো যিবিলাকে ভাল পোৱা নাছিলে বড়োসকলৰ শিক্ষাৰ দিশত বা অৰ্থনৈতিক দিশত বা ছ'চিঅ' ইকনমিক ডেভেলপমেণ্টটো যিসকলে বিচৰা নাছিলে তেখেতসকলে যেতিয়া BTC গঠন হ'ল আৰু BTCত থকা ট্ৰাইবেল মানে বিশেষকৈ বড়োসকলে পলিটিকেলি যেনেকৈ এম্পাৱাৰ্ড হ'ল পলিটিকেল এম্পাৱাৰমেণ্টটো পোৱাৰ পিছত ইকনমিকেলি যেনেকৈ এম্পাৱাৰ্ড হ'ল এডুকেশ্যনেলি যেনেকৈ এম্পাৱাৰ্ড হ'ল আৰু ছ'চিয়েলি যেনেকৈ ডেভেলপ হ'বলৈ গৈ আছে সেইটো চাব নোৱাৰি তেনেকুৱা এজন দুজন মানুহে ষড়যন্ত্ৰ কৰি পেলাই বড়ো নোহোৱা মানুহসকলক এটা পয়জন লগাই দিছে যে বড়োসকলে এনেকৈ আপোনালোকৰ মানে অধিকাৰ খৰ্ব কৰিছে মাটিৰ অধিকাৰ খৰ্ব কৰিছে ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে বুলি বড়ো আৰু অনাবড়ো চাইকি ডিফাৰেঞ্চ কৰি দিছে গতিকে আমাৰ সকলোৰে দায়িত্ব আৰু বিশেষকৈ মই BPF দলৰ এজন নেতৃত্ব দিয়া ব্যক্তি হিচাপে BPF দলৰ দ্বাৰাই মই সেই ফিলিংটো বড়ো আৰু নন বড়ো ফিলিংটো মানে ফৰ এভাৰ এণ্ড এভাৰ নাইকিয়া কৰিব বিচাৰোঁ ভাৰত চৰকাৰৰ সিদ্ধান্ত পাৰ্লিয়ামেণ্টৰ সিদ্ধান্ত আৰু অনাৰেবল ইলেকশ্যন কমিশ্যনাৰৰ সিদ্ধান্ত আৰু ডিলিমিটেশ্যন কমিশ্যনৰ সিদ্ধান্ত আৰু সেইমতে ডিলিমিটেশ্যনটো হ'ব আমি BPF দল হিচাপে কেনেকৈ হোৱাটো ভাল ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ ওচৰত গৈ পেলাই আমি ৰিপ্ৰেজেণ্টেশ্যন অলৰেডি দিছোঁ আমি বিচাৰোঁ যে BTC টাৰ্মিনাছ কনষ্টিটুৱেঞ্চি হ'ব লাগে আৰু দুটা পাৰ্লিয়ামেণ্টাৰী চিট হোৱাটো আমি বিচাৰোঁ এক্সিষ্টিং কোকৰাঝাৰ পাৰ্লিয়ামেণ্টাৰী চিট কণ্টিনিউ হ'ব লাগে এজ ৰিজাৰ্ভ চিট আৰু ওদালগুৰিত এটা সমষ্টি হ'ব লাগে যেহেতু 6 শিডিউল হয় দুয়োটা এই 6 শিডিউলৰ আধাৰত অনাৰেবল ইলেকশ্যন কমিশ্যনে
আইনগতভাৱে যি সিদ্ধান্ত লয় সেইটোকে BPF দলে কথা পাতি আহিছে। নন বড়ো আৰু বড়ো বুলি নাই, আমি BPF হিচাপে কাম কৰি আহিছোঁ BTC বাসীৰ কাৰণে। আমি 15 বছৰ আমাৰ শাসনকালত BTC অঞ্চলত অৰ্থনৈতিক আন্তঃগাঁথনি আমি নিৰ্মাণ কৰিছোঁ, ৰাস্তা নাছিল ৰাস্তা বনাইছোঁ, হেল্থ ছেক্টৰৰ হস্পিটেল নাছিল, ডক্টৰ নাছিল, নাৰ্ছ নাছিল, আমি গাঁৱে গাঁৱে যিমান পাৰে নাৰ্ছ ডক্টৰ প্ৰভাইড কৰাৰ আমি চেষ্টা চলাইছোঁ। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হেল্থ চেণ্টাৰ হস্পিটেল আমি নিৰ্মাণ কৰিছোঁ আৰু কোকৰাঝাৰত এটা মেডিকেল কলেজ আমি নিৰ্মাণ কৰিছোঁ। এডুকেশ্যন ছেক্টৰত আমাৰ অঞ্চলত অৱস্থা খুব বেয়া আছিলে। আমি হাজাৰ হাজাৰ LP স্কুল প্ৰভিঞ্চিয়েলাইজ কৰি আহিছোঁ আৰু কলেজ আমাৰ নন প্ৰভিঞ্চিয়েলাইজ কলেজবোৰ আছিলে, 6খনহে প্ৰভিঞ্চিয়েলাইজ কলেজ আছিলে। বহুতো কলেজ আমি প্ৰভিঞ্চিয়েলাইজ কৰি আহিছোঁ। ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ কৰা হৈছে, ইয়াত CIT চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি আমাৰ দিনতে নিৰ্মাণ কৰা হৈছে, ইয়াত ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰা হৈছে, ইয়াত মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে। তেনেকুৱা কামটোহে আমি কৰিম। আমি কোনোবা বড়োসকলৰ কাৰণে অমুক কৰিম, নন বড়োসকলৰ কাৰণে এনেকৈ কৰিম বুলি আমাৰ তেনেকুৱা আইডিয়া নাই। বৰঞ্চ আমি চিন্তা কৰোঁ প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যাবোৰ আছে, এই জাতীয় সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰে ইয়াৰ কাৰণে ডেফিনেটলি BPF দলে কাম কৰিব। মই এনে ফেচবুকত দেখিছোঁ আৰু ছ'চিয়েল মিডিয়াত যিটো দেখিছোঁ, মোৰ ধাৰণা লাগে বড়ো সমাজৰ পৰা কোনোবা আকৌ তেনেকুৱা আৰ্মছ অৰ্গেনাইজেশ্যন খোলাৰ আগুৱাইছে না মোৰ ডাউট আছে। সেইটো কোনোবা শক্তিয়ে বড়োসকলক আকৌ উগ্ৰপন্থী বুলি দোষাৰোপ আনি বড়োসকলৰ ইণ্টাৰেষ্টত এগেইনষ্ট কাম কৰাৰ ষড়যন্ত্ৰ হ'ব পাৰে। BJP ফালৰ পৰা তেনেকুৱা ডেভেলপমেণ্ট বা তেনেকুৱা আলোচনাৰ কাৰণে আগুৱাই অহাটো আমি দেখিবলৈ পোৱা নাই আৰু BPF ফালৰ পৰাও আমি কোনো ৰাজনৈতিক দলৰ লগত পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনটো লৈ পেলাই এলায়েন্স কৰাৰ কথা আমি আলোচনা কৰা নাই বা চিট শ্বেয়াৰিঙৰ কাৰণে আমি আলোচনা কৰা নাই। দুজন anti-BTC মাইণ্ডছেট থকা বা তেনেকুৱা চাইকিৰ মানুহসকলে ইয়াৰ কনস্পিৰেচি নকৰাটো অসম্ভৱ, কৰাটো অসম্ভৱ নহয়, কিন্তু আমাৰ দেশত আইন আছে, আইনৰ দ্বাৰাহে চলে, কনষ্টিটিউশ্যন আছে সংবিধান, এই সংবিধান মতেহে চলে। গতিকে কোনে কি ভাবিছে, কি কনস্পিৰেচি কৰিব বিচাৰিছে, ইয়াৰ দ্বাৰা কামটো নহ'ব, সাংবিধানিকভাৱে যি আইন আছে সেইমতেহে হ'ব। BPF দলে ইতিমধ্যে সিদ্ধান্ত লৈছে যে উইদাউট হেভিং এনি এলায়েন্স উইথ এনি বিগ পলিটিকেল পাৰ্টি কণ্টেষ্ট কৰিব। দুটা সমষ্টি যদি হয় কোকৰাঝাৰ আৰু ওদালগুৰি, দুয়োটা সমষ্টিৰ পৰাই কণ্টেষ্ট কৰিব।